তোমাক কিমান ভাল পাওঁ নাজানো, কিন্তু সঁচা কৈছোঁ, তোমাক দেখিলেই মুখত হাঁহিটো বিৰিঙি উঠে মোৰ। ভাল লাগে তেতিয়া, যেতিয়া তোমাৰ মুখত মোৰ নামটো শুনা পাওঁ। কিমান যে ভাল লাগে তেতিয়া, যেতিয়া কোনোবাই ব্যস্ত থকাৰ পাছতো কয়, তুমি কৈ চোৱাচোন, তোমাতকৈ বেছি একোৱেই ইম্পৰ্টেণ্ট নহয়। এটা কথা সঁচা, যেতিয়া এজন ল'ৰাই খুব বেছি এজনী ছোৱালীক ভাল পায়, তেতিয়া তেওঁ বাচ্চা হৈ যায়। আৰু যেতিয়া এজনী ছোৱালী খুব বেছি ল'ৰা এজনক ভাল পায়, she acts like a mother. So when ঘৰখনৰ পৰা দূৰলৈ ল'ৰাবোৰো যায়, কিন্তু সিহঁতে কাকো অনুভৱেই হ'ব নিদিয়ে। নিজেই ঘৰত পানী এগিলাচ লৈ নোখোৱা ল'ৰাটোৱে আজি বাচনো ধুই লয়। শুনা, এয়া কি ভাজি বনালা মা? এনেকৈ কোৱা ল'ৰাটোৱে আজি সুদা দাইল আৰু ভাত খাই উঠি যায়। অলপ খঙাল হ'ব পাৰে, কিন্তু সিহঁতৰো মনত পৰে, সিহঁতেও কান্দে। আমি যদি দেউতাৰ মৰমৰ ছোৱালী হওঁ ন, তেন্তে সিহঁত প্ৰত্যেকগৰাকী মাকৰ মৰমৰ বাবাটো হয়। ক'ত গৈছা? কাৰ লগত গৈছা? তোমাৰ ফোনটো বাৰে বাৰে ৱেইটিং কিয়? কাৰ লগত কথা পাতি আছা? এইবিলাক সন্দেহ নহয়, এইবিলাক প্ৰকৃততে নিজৰ প্ৰিয়জনক হেৰুৱাই পেলোৱাৰ ভয়হে। হয়তো এয়াই সঁচা ভাল পোৱা। মোৰ জীৱনত তুমি বজ্ৰপাত পেলাই থৈ গ'লা, সেইদিনাৰ পৰাই মোৰ খবৰ বেয়া। নিজৰ মিছা হাঁহিৰে সকলোকে বুজাব বিচাৰো যে মোৰ খবৰ বহুত ভাল।